बर' थुनलाइ आफादनि 67 बोसोरारि बे जथुमानिनो लाइ खुन्थियाखौ तामुलपुर मेडिकेल कलेज हस्पिटालनि गेलेग्रा फोथाराव मोनसे गोजोन थासारियाव धोरोमारि आसारखान्थिनि गेजेरजों मावफुंनाय जायो। बर' थुनलाइ आफादनि 67 बोसोरारि जथुमानि लाइ खुन्थियाखौ आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिनि आखाइजों गायसननाय जायो। बे हाबाफारियाव बर' थुनलाइ आफादनि आफादगिरि थरेन बर'जों लोगोसे बिटिसिनि माखासे मावफुं सोद्रोमा एमसिएलएजों लोगोसे बर' थुनलाइ आफादनि बिबानगिरि आरो बानजाय आफादनि बिबानगिरिफोरा हाबाफारियाव बाहागो लायो। স্থাপন কৰা হ'ল আজিৰ পৰা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ মানে যিবোৰ ষ্টেজ পেণ্ডেলকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত মানে থকা মেলা আৰু এক্সিবিশ্যন এইবিলাকৰ যি কৰণীয় কাম সেইটো আজিৰ পৰা আৰম্ভ হ'ব। আৰু এইবাৰ তামোলপুৰৰ বড়ো সাহিত্য সভা মানে বেছিকৈ গুৰুত্বপূৰ্ণ হৈছে, কাৰণ ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া ইয়াত আহিব, ৰামনাথ কোবিন্দজী। গতিকে সেই হিচাপে যিমান আগে পিছে বড়ো সাহিত্য সভাত মানুহে আগভাগ লৈছিলে, এইবাৰ বেছিকৈ আগভাগ লোৱাৰ কাৰণে মানে ইচ্ছা হ'ব, আৰু সেই হিচাপে ইয়াৰ মানে মানুহৰ সমাগম বহুত বাঢ়ি যাব। গতিকে সেই হিচাপে যাতে কোনো মানুহে ইয়াত অসুবিধা নাপায়, ইয়াৰ কাৰণে গোটেই সুব্যৱস্থা কৰিব লাগিব। আনফালেদি এইটো এটা বাৰিষাৰ দিনৰ কনফাৰেঞ্চ হৈ গ'ল, এপ্ৰিলৰ লাষ্ট। গতিকে কেতিয়াবা ধুমুহা, কেতিয়াবা বৰষুণ, এইবোৰো সমস্যা থাকে, সেইটো যাতে ক্ষতি কৰিব নোৱাৰে, অসুবিধা হ'ব নোৱাৰে, তাৰ কাৰণে মানে কি কয় যথেষ্ট চেষ্টা কৰা হৈছে। আৰু আমাৰ অঞ্চলৰ গোটেই ৰাইজক আমি আপিল জনাইছোঁ যে যিকোনো মুহূৰ্তৰ কাৰণে ৰেডি হৈ থাকিব লাগে। বৰষুণ ধুমুহা কিবা কাৰণত বড়ো সাহিত্য সভা চাবলৈ অহা মানুহখিনিৰ যদি কিবা অসুবিধা হয়, যাৰ ঘৰতে নাযাওক, তাত যাতে আমি তেওঁলোকক আশ্ৰয় দিব পাৰোঁ, স্থান দিব পাৰোঁ, সেইটো সকলোৱে মানে গাঁও আৰু পৰিয়ালবিলাকেও মানে সেইটোৰ কাৰণে ৰেডি হৈ থাকিব লাগে। গতিকে আমাৰ কথাটো হ'ল যে যাতে ভালদৰে এই প্ৰগ্ৰামখন সফল হৈ যায়, আৰু তামোলপুৰত আহি মানুহে যাতে চবে মানে ভাল পায়, ইয়াত কোনেও যাতে অসন্তুষ্ট হৈ নাযায়। আমি সকলোৱে ভাগ্যৱান বুলি ক'ব লাগিব তামোলপুৰবাসী ৰাইজ। আৰু প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি আমাৰ বিটিআৰ অঞ্চলত আহি আছে, তাকো সাহিত্য সভাত আহি আছে, আৰু আমাৰ তামোলপুৰৰ অঞ্চলত আহি আছে। আমি সঁচাকৈ সকলোৱে ভাগ্যৱান। তাৰে ময়ো গুৰু দায়িত্ব এটা পালোঁ। মোক দায়িত্বটো আগতে দিয়া হৈছে, যিহেতু তেতিয়া ৰাষ্ট্ৰপতি অহাৰ কথা নাছিলে। তো যিয়ে নহওক, এইটো আমাৰ ভাগ্য বুলিয়ে ক'ব লাগিব। আৰু ধুনীয়াকৈ যিখিনি স্থান আমি এতিয়া বাছনি কৰিলোঁ, স্থানটো খুব ধুনীয়া। আজি মাননীয় অসমৰ অধ্যক্ষ বিধানসভা তেখেতৰ হাতেৰে আজি আমাৰ লাই খুঁটা স্থাপন অনুষ্ঠানটো পালন কৰা হ'ল। তো আমি আশাবাদী খুব ধুনীয়াকৈ আমাৰ এই অঞ্চলত এই সাহিত্য সভাটো আমি উদযাপন কৰিব পাৰিম, আৰু বহুত ৰাইজৰ সমাগম হ'ব বুলি আমি আশা কৰোঁ। বাজেট আমি ফাইনেল এতিয়ালৈকে কৰা নাই, যিহেতু আমাৰ স্থানখিনি অলপমান ইপিনে এয়া হৈ আছিল। আমি বাজেটটো ফাইনেল হোৱাৰ পিছত আপোনালোকক আমি জনাব পাৰিম।